নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। মোৰো ভালে। কাইলৈৰ পৰা ৰাস এফালে চাব পাৰে, পূৰা পেণ্ডেল বনাই থৈছে। এতিয়া মই যাওঁ মানে কি অকণমান ৰাসৰ কাৰণে বজাৰ কৰিবলৈ, কিবাকিবি অলপমান বস্তু আনিবলগীয়া আছে, আনিবলৈ যাওঁ। তাৰপিছতে আহি পূৰা কাম কৰিব আছে, কাম চাম কৰিব আছে, ঘৰত বহুত কাম আছে কৰিবলৈ। আহি কাইলৈৰ পৰা ৰাস আছে, বহুত বিজি হৈ যাব লাগিব। দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো সকলোকে। গৈ আছোঁ আমি দুজনীয়ে এফালে চাই দিয়া। বজাৰ চজাৰ কৰি ল'লোঁ, এফালে চাওক পূৰা গৈ আছোঁ খোজকাঢ়ি বেছি দূৰ নহয়, ওচৰতে বাৰু। গৈ আছোঁ দুইজনীয়ে খোজকাঢ়ি কিন্তু বজাৰ কৰি ল'লোঁ। ঘৰত গৈ দেখাই আছোঁগৈ কি ল'লোঁ। ঘৰত আহি পাই গ'লোহি। এফালে চাওক, আজি মই থ্ৰেডিং কৰি আহিছোঁ, কেনেকুৱা লাগিছে। বিশেষ তেনেকুৱা একো বস্তু নহয় বাৰু। এফালে এইটো বেটীৰ কাৰণে টি চাৰ্ট, হোৱাইট কালাৰৰ, মানে বেটীয়ে গোৱাল নাচিব ন, সেইকাৰণে পিন্ধিবলৈ লাগে, সেইকাৰণে এইটো আনিব গৈছিলোঁ বেছি ইম্পৰ্টেণ্টকৈ। তাৰপিছতে বেটীৰ বিচনাৰ কাৰণে এখন বেডশ্বীট, আৰু এখন আমাৰ বিচনাৰ কাৰণে বেডশ্বীট কটনৰ, আৰু এযোৰ খাৰু, এযোৰ আনিব গৈছিলোঁ, খুলি দেখাইছোঁ ৰ'ব। আৰু এযোৰ খাৰু আনিলোঁ, কেনেকুৱা লাগিছে। এইটো লেকমি ফাউণ্ডেশ্যন আনিছোঁ এদিনৰ কাৰণে। এনেকৈতো মই নলগাওঁৱেই, এদিনৰ কাৰণে লাগে, ৰাসৰ দিনাখন লগাব লাগিব, যিহেতু মই বেলেগ মেকআপ একো নলগাওঁ, এইটোকে লগাম অলপ চলপ। তাৰপিছতে এদিনৰ কাৰণে এডাল কাজল, মানে কাজল নলগাওঁ ন, দেখিছে আপোনালোকে, এদিনৰ কাৰণে লাগে, সেইকাৰণে আনি লৈছোঁ এডাল। আৰু এযোৰ চেণ্ডেল আনিলোঁ। আৰু বিশেষ বস্তু তেনেকুৱা আনিবলগীয়া একো নাছিলে। সেইদিনাখন গ'লোঁ, আনিলোঁ কিবাকিবি, আৰু বিশেষ মানে কি আৰু আনিবলগীয়া একো তেনেকৈ নাছিলে বাৰু। আৰু সেইদিনাখন মই লৈছিলোঁ এখন চাদৰ, মানে ঘৰৰ ৰাফ ইউজ কৰিবলৈ লাগে ন, এখন চাদৰ লৈছিলোঁ, আৰু এখন ঘৰত পিন্ধিবৰ কাৰণে, আৰু এখন মেখেলা, মানে নিজৰ পইচাৰে লৈছোঁ দেই এইকেইটা। আৰু চেণ্ডেলযোৰ নিজৰ পইচাৰে লৈছোঁ। নিজৰ পইচাৰে কিবা এটা কিনি পেলাই পিন্ধা মজাই বেলেগ দিয়কচোন ন। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'বিলাক চাই থাকিব, মই ৰাসৰ ভিডিঅ' দিম, কাইলৈৰ পৰা ৰাস আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মোক বহুত উৎসাহ দিয়ে নতুন ভিডিঅ' বনাই যাবৰ বাবে। আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।